গুড মৰ্নিং সকলোকে মোৰ নতুন ভিডিও এটালৈ আকৌ স্বাগতম জনাইছো। এয়া চাওক আমাৰ পথাৰ, ইফালেও পথাৰ, তাৰ মাজতে ৰাস্তা, পাছফালে সেয়া সত্ৰ। আহি আছো লাহে লাহে খোজকাঢ়ি কাঢ়ি। ৰাতিপুৱা কথা কেইটামান কওঁ বুলি আহিলোঁ। মানে মা দেউতাৰ ঘৰত থকা জীৱনটো একদম সুকীয়া আমাৰ মহিলাসকলৰ বা ছোৱালীসকলৰ। কিন্তু যেতিয়া আমি বিয়া হৈ আহোঁ, বিয়া হৈ অহাৰ পিছত দায়িত্ব, ল'ৰা ছোৱালী, ঘৰখনৰ কাম সকলো মানে ইমান ব্যস্ত হৈ যাওঁ নহয়, সেইবোৰ কামত নিজক সময় দিব সময় নাপাওঁ। তাৰপিছত আহিলে এইবোৰ ইউটিউব, ফেচবুক, ইনষ্টাগ্ৰাম, হোৱাটছআপ, সেইবোৰ অহাৰ পৰা কিন্তু জীৱনটো কোনোবা নহয় কোনোবা ফালৰ পৰা অকণমান সময় যেন মই নিজক দিছোঁ। কাৰোবাৰ ভিডিঅ' এটা চাইছোঁ বা নিজেও ভিডিঅ' এটা বনাইছোঁ, বা ধৰি লওক কিছুমানৰ ভিডিঅ' ধেমালি ভিডিঅ' চাইছোঁ, সময় দিছোঁ, তেনেকুৱা নিচিনা লগা হৈ গৈছে জানেনে। বহুতে মোক কয় বা আপুনি আপোনাৰ ডেইলি দীঘল ভিডিঅ'বোৰ দিবচোন, চাম, ভাল লাগিব। কিন্তু এতিয়া মোৰ কি হয় চাওক, মই ৰাতিপুৱা 5টা বজাত উঠি ল'ৰা খুৱাই বোৱাই মেলি ধুনীয়াকৈ তাক পঠিয়াব লাগে, সকলোলৈ ভাত উলিয়াই ঢাকি থৈ আহিব লাগে, নিজেও খাই আহিব লাগে ধুনীয়াকৈ, টিফিন দিব লাগে ল'ৰাক, আকৌ মানুহজনকো টিফিন দিব লাগে। শাহুৱে বাৰু চাহ তাহ বনাই লৈ যায় নিজে খাবলৈ কাৰণে ল'ৰাৰ লগত। মানে কিমান ব্যস্ত, গধূলি গৈ পাওঁগৈ, ল'ৰাৰ হোমৱৰ্ক খুৱাব লাগে, ল'ৰাক আকৌ ভাত পানী খুৱাব লাগে, ভাত বনাব লাগে, পঢ়াব লাগে, সেইখিনি ব্যস্ত। দেওবাৰ দিনা এখন বন্ধ এটা পাওঁ, সেয়াও কামৰ মাজতে যায়গৈ। মুঠতে আমি মহিলাসকল, অকল মই যে দিনটোলৈ ওলাই আহোঁ কিবা এটা কাম কৰিবৰ কাৰণে সেইবুলি নহয়, ঘৰত থকা সকলেও বহুত কাম। এতিয়াতো খেতিৰ ছিজন বা ধান কটাৰ দিন। এতিয়া ধান কটাৰ দিনত আপোনাৰ কি হয়, ঘৰত থকা মহিলাসকলেতো দিনটো ভাত পানী বনাওঁতে, চাহ পানী বনাওঁতে, পথাৰলৈ দিবলৈ কাৰণে তেনেকেই সময়টো যায়গৈ। আৰু যিসকল আমি ওলাই আহোঁ, আমি ওলাই অহা সকলেওতো দিনটো কামৰ মাজতেই যায়গৈ। আকৌ গৈও ঘৰত কাম। মুঠতে পুৰুষে হয় কষ্ট কৰে, পুৰুষেও কাম বহুত, কিন্তু মহিলাও মানুহে সমানেই কাম থাকে জানেনে। কিন্তু কেতিয়াবা কি হয়, মহিলাসকলে আমি কাম নকৰোঁ, বা আজিকালি এনেকুৱাও দেখা যায় যে এই বোৱাৰীজনীয়ে কাম নকৰে, এই বোৱাৰীজনী এনেই থাকে, বহুত তেনেকুৱা ধৰণৰ কিছুমান কথাও বহুত শুনা যায়। কিন্তু আচলতে সেইটো নহয়, ঘৰত থকা বোৱাৰীজনীও বহুত কাম কৰে, সকলো নহয় পিছে, কিছুমান তাৰ মাজত এজনী দুজনী কাম নকৰাও ওলাব পাৰে। কিন্তু পৰাপক্ষত যিমানখিনি আমি থাকোঁ নহয়, ঘৰ চলোৱা মানুহে বা সাংসাৰিক জীৱন কটাই থকা মানুহে সকলোৱে কাম কৰে। কাম নকৰিলে কাৰণ একো নহয়। কাম যেতিয়া আমি কামখিনি কৰোঁ, তেতিয়াহে আমাৰ ঘৰখন ঠিক হৈ থাকে। কাৰণ কাম নকৰিলে আমি কালৈ পেলাম। ল'ৰা ছোৱালী সৰু থাকে, ল'ৰা ছোৱালী নিজৰ পঢ়া শুনা কাম কৰে, গাভৰু ছোৱালী থাকিলেতো ভালেই, দুই এটা কামত মাকক সহায় কৰি দিয়ে। কিন্তু যাৰ গাভৰু ছোৱালী নাই, সৰু সৰু হৈছে, বা আমি বোৱাৰীবোৰে সকলো কাম আমি নিজেই কৰিব লগা হয়। তাৰ মাজতে অকণমান ভিডিঅ' চিডিঅ' দিওঁ, নিজৰ দৈনন্দিন জীৱনটো কেতিয়াবা দেখাব চেষ্টা কৰোঁ, কেতিয়াবা ধেমালি কৰোঁ, কেতিয়াবা হাঁহি, কেতিয়াবা কিবা বেয়াকৈও কওঁ। হয়তো সকলোৱে বেয়া পাব পাৰে, কিন্তু আচলতে বেয়া পাব নালাগে। মই দিনটোলৈ ওলাই আহোঁ, দিনটো বহুত মানে ব্যস্ত হৈ থাকোঁ, তাৰ মাজতে মই ভিডিঅ' চিডিঅ' দিওঁ। কিছুমানে ভাবিব পাৰে যে এই কাম বন নাই নেকি, এনেকৈ ভিডিঅ' ন, মোৰ কাম বহুত থাকে। তাৰ মাজতে ভিডিঅ'টোনো কি 2-3 মিনিটৰহে, পটককৈ বনাই মেলি দিওঁ আৰু। ঠিক আছে, আজিলৈ আহিছোঁ, আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।